পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আমি স্বাধীন কিন্তু সম্পূৰ্ণ স্বাধীন কেতিয়া হ'ম? কথা ৰাজ্জাকালী, আবৃত্তি প্ৰীতি গগৈ। আমি স্বাধীন, দেশ স্বাধীন, কতবীৰ মহাবীৰৰ প্ৰতিদানত ত্যাগৰ বিনিময়ত আমি স্বাধীন। কিন্তু সম্পূৰ্ণ স্বাধীন কেতিয়া হ'ম? দেশত ভোকৰ বন্দীশাল, বস্ত্ৰগৃহৰ বিহীন বন্দীশাল। সেই বন্দীবোৰ ধ্বংসস্তূপত কেতিয়া পৰিণত হ'ব? আৰু কেতিয়া স্বাধীন নামৰ সুখৰ প্ৰজাতি গৰাকী হ'ব প্ৰতিগৰাকী? আমি স্বাধীন, বহু আন্দোলন, অহিংস আন্দোলন, হাজাৰ হাজাৰ যোদ্ধাৰ প্ৰাণৰ বিনিময়ত স্বাধীনতা উপহাৰ। সেই বীৰসকললৈ সহস্ৰ শ্ৰদ্ধা প্ৰতিপলে আমাৰ। আমি স্বাধীন, কিন্তু আমি সম্পূৰ্ণ স্বাধীন কেতিয়া হ'ম? অপ্ৰয়োজনীয় বন্দীশালে বন্দী কৰিবলৈ খেদি খেদি আহে। সময়ে প্ৰতি সময়ে প্ৰায়ে অত্যাৱশ্যকীয় প্ৰয়োজনীয় আৱাসগৃহৰ পৰা বঞ্চিত মানৱ সম্পদবোৰ পথৰ দাঁতিত পৰি ৰোৱাৰ দৰে। লক্ষ লক্ষ মানৱ সম্পদৰ অৱস্থা। আমি স্বাধীন, কিন্তু সম্পূৰ্ণ স্বাধীন হ'ব বিচাৰোঁ। মই আৰু মোৰ বাবে নহয়, আমাৰ বাবে, বৃহত্তৰ প্ৰগতিৰ বাবে। আমাক সম্পূৰ্ণ নীতিগত স্বাধীনতা লাগে। ধন্যবাদ।